নমস্কাৰ ডিমৌ নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মানশ্ৰী। আজি ডিমৌ নদী ডিমৌ দাঁতিকাষৰীয়া সমূহীয়া ৰাইজে আনন্দ উৎসাহৰ মাজেৰে মাছ ধৰে। এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। আজি ডিমৌ আৰু ইয়াৰ দাঁতিকাষৰীয়া নিতাই পুখুৰী, শুকান পুখুৰী, বেজপথাৰ আদি অঞ্চলসমূহৰ পৰা অহা শতাধিক লোকে ডিমৌ নৈত সমূহীয়াকৈ মাছ মাৰে। হাতত পল, জুলুকি, জাল আদি লৈ আনন্দ উৎসাহৰ মাজেৰে মাছ ধৰে ৰাইজে। তেজাল, বৰালি, আৰি, কুৰি আদি মাছ হাতত লৈ আনন্দ উৎসাহৰ মাজেৰে ঘৰলৈ উভতে মাছমৰীয়াসকল। এতিয়া খেতি পথাৰ দিন যে যাতে এতিয়া ঘৰত গালি নাখাওঁগে মাছটো পোৱাৰ কাৰণে, কাৰণ ধান চান এৰি পিনি আহিছোতো। মন ভালেই লাগিছে, খুবেই ভাল লাগিছে। এইটো 4.5 কেজি 5 কেজি হৈ যাব লাগে। আজি আপোনাৰ 150 মান হৈ যাব। 150 মান ডিমৌ নৈত চবে পাইছে। ডাঙৰ আঙিটো পাছত আছে, আহি আছে। মই বৰালি পালোঁ। খুব মজা, ইমান ঠাণ্ডা, ইমান ভাল লাগিছে। দেওবাৰে 5টা বৰালি মাছ, এইটো কুহি। ভালেই লাগিছে। মাছলৈ যাওঁ, নাখাওঁ খুদা ভাত। মোৰ ল'ৰাৰ মাক মাছলৈ যাওঁ, নাখাওঁ খুদা ভাত। ৰহ দৈ কৰ দৈ, পাৰি তই জুতিৰে খামে দিনৰ সাজ। মাছলৈ যাওঁ, নাখাওঁ খুদা ভাত। মোৰ ল'ৰাৰ মাক মাছলৈ যাওঁ, নাখাওঁ খুদা ভাত। মোৰ ল'ৰাৰ মাক মাছলৈ যাওঁ, নাখাওঁ খুদা ভাত। নিউজ ডেস্ক, ডিমৌ নিউজ 24/7।